হেল্ল' মাই মিনি ব্লগছ ভিউৱাৰ্ছ সকলোৰে ভালনে? নিশ্চয় ভাল। মোৰ কিন্তু ইমান ভাল নহয় দেই। দেখিছেনে কপালত একদম পিম্পলছে নধৰা, মোৰ মানে গালত আৰু কপালত অৱস্থা বেয়া হৈ গৈছে। ইয়াত বাৰু আপোনালোকে ইমান ধৰিব পৰা নাই। আৰু ভাবিলোঁ আজি ব্ৰেকফাষ্টটো মই বনাওঁ। এতিয়া হৈছে 6:30, গা পা ধুই মেলি আজৰি হ'লোঁ। আৰু এইফালে মই অকণমান ৰুটিৰ লগত খাবৰ কাৰণে দালি বনাইছোঁ, মচুৰ দাইলৰ এনেকৈ। আৰু আজি যিহেতু ছানডে, এইকেইটা বাৰত মই ইমানকৈ কৰিব নোৱাৰোঁ, সেইটো কাৰণে ছানডে দিনা অকণমান ভালকৈ খাবলৈ মন যায়। আৰু ইয়াত দেউতাৰ কাৰণে টিফিন পেক কৰিছোঁ, যিহেতু দেউতা আছে ধাননি পথাৰত, ধান কাটি আছে, দাৱনী নাহিলে কাৰণে তেওঁৱেই গ'ল। আৰু এইফালে আমাৰ দেউতাই খেতি কৰি থৈছে মূলা খেতি। খাব পৰা হোৱা নাই, মানে ডাঙৰ হোৱাগৈ নাই ইমান। মাজে মাজে দুই এডাল উভালি আনি খায় আৰু মায়ে আনে। আৰু এইজোপা হৈছে মাখন কচু। কোনে কোনে এজোপাক মাখন কচু, ঘিউ কচু ঠাই ভেদে ভেদে বেলেগ হয়। আমাৰ এইফালে মাখন কচু বুলি কয় আৰু ঘিউ কচু বুলিও কয়, কিছুৱে কয়। আৰু এইজোপা আমাৰ অমিতাজোপা খাব হোৱা নাই দেই। তাৰপিছতে এইফালে আহক, এই টুলখন দেখিছেনে? টুলখনৰ বিষয়ে মই ক'ম বাৰু আপোনালোকক। আৰু আমাৰ খেতিটো চাই লওক। দেউতাই সৰুকৈ অকণমান কৰি থৈছে। এয়া ঢেৰুৱা শাক। আৰু এইফালে হৈছে ধনিয়া কেইডালত পানী পৰা নাই কাৰণে ইমান মানে ভালকৈ হোৱা নাই। আৰু আগলৈ আছে এয়া পালেং, ভালকৈ হোৱা নাই, পানী পোৱা নাই, আৰু ছাপ্লাই পানী অকণমান দিগদাৰ হৈ যায়, সেইটো কাৰণে। আৰু এইজোপা হৈছে ৰঙালাও, আৰু ওপৰত আছে জাতিলাও। আমাৰ দেউতাই একদম টুকটুককৈ ইটো সিটো কৰি থাকে, মানে খাব পৰাকৈ। আৰু এইফালে মই ৰবাব টেঙা কাটিবলৈ যোগাৰ কৰিছোঁ। আৰু ৰবাব টেঙা কটাৰ দায়িত্বটো সদায় মোৰেই হয় আগৰ পৰা। আৰু এয়া অমিতাৰ গছৰ তলত বহি ছাঁ লৈ লৈছোঁ। আৰু ৰ'দত বহি খোৱাৰ মজাই বেলেগ। কোনে কোনে ৰবাব টেঙা খাই ভাল পায় আৰু কোনে কোনে খাইছে মোক কমেণ্ট কৰি জনাব। আৰু এতিয়া ব'লক ৰবাব টেঙা কাটোঁ। ৰবাব টেঙা কটা আৰম্ভ হৈ গ'ল। মই পটাপট কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু মোৰ এইফালে হৈ গ'ল, জলকীয়া দি ল'লোঁ। আৰু এইটো জলকীয়া হৈছে মেম জলকীয়াটো, ইমানেই জ্বলা। আৰু এইফালে বাতিটোত দেউতালৈ মই থৈ লৈছোঁ, দেউতা অহা নাই যিহেতু। আৰু ওপৰতে ছটিয়াই লৈছোঁ ধনিয়াটো দিলে ইমানেই ভাল লাগে খাই চাওক। কোনোৱে যদি খোৱা নাই, ধনিয়া দি খাই চাব, বহুত ভাল লাগে, বহুত। আৰু ইয়াক খাই মেলি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। টেঙা খোৱাৰ পিছত আৰু মই ভ্লগ কৰিবলৈ নহ'লে, পাহৰি থাকিলোঁ। একেবাৰে মই গধূলি চাহৰ লগত আপোনালোকক লগ কৰিছোঁ। বনাইছিলোঁ চুজি হালৱা। আৰু গাখীৰ সৈতে কোনে খাই ভাল পায় জনাব দেই। আৰু মই খাই লওঁ। আৰু আজি মিনি ভ্লগটো এইটোৱে আছিলে। আকৌ আহিম এটা নতুন মিনি ভ্লগৰ সৈতে আপোনালোকৰ মাজলৈ। আজিলৈ আহিছোঁ, বাই বাই।